নমস্কাৰ, মধুবাটিকা আসাম ইউটিউব চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, 2022 বৰ্ষৰ 16 ফেব্ৰুৱাৰী পৰম পাৱন মাঘী পূৰ্ণিমা তিথি। মাঘী পূৰ্ণিমা তিথি অতি সৌভাগ্যবৰ্ধক তিথি। ভিডিঅ'টো শেষলৈকে চাব। এই চেনেলটোত যদি আপুনি নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল চিলেক্ট কৰি ৰাখিবলৈ বিনম্ৰ অনুৰোধ জনালোঁ। বন্ধু বান্ধৱীসকল, পূৰ্ণিমা মানেই পূৰ্ণতা। চন্দ্ৰমাৰ পূৰ্ণকলা প্ৰকাশ হ'লেই পূৰ্ণিমা হয়। জ্যোতিষ শাস্ত্ৰত অনুসৰি চন্দ্ৰগ্ৰহ মনৰ কাৰক গ্ৰহ। চন্দ্ৰগ্ৰহ পীড়িত হ'লে মানুহে মানসিক কষ্ট বা অশান্তি ভোগ কৰে আৰু চন্দ্ৰগ্ৰহ পূৰ্ণ হৈ শুভ হৈ থাকিলে মনত আনন্দৰ অনুভূতি হয়। সেয়েহে পূৰ্ণিমাৰ পূৰ্ণ চন্দ্ৰমাই মানুহক বৰ আনন্দ দিয়ে। পূৰ্ণিমাৰ জোনটো দৰ্শন কৰিলে সকলোৱে সেয়া বুজি পাব। মনৰ অশান্তিত থকা লোকে পূৰ্ণিমাৰ চন্দ্ৰমা আধা ঘণ্টামান সময় দৰ্শন কৰিলে চন্দ্ৰমাৰ শুভ প্ৰভাৱ লাভ কৰিব পাৰে। বছৰটোৰ 12 মাহ 12টা পূৰ্ণিমা তিথি আৰু সকলো পূৰ্ণিমা তিথিৰ নিজস্ব মহিমা আৰু বৈশিষ্ট্য আছে। মঘা নক্ষত্ৰত চন্দ্ৰমাৰ অৱস্থিতিৰ সময়ত হোৱা পূৰ্ণিমাক মাঘী পূৰ্ণিমা বোলা হয়। 2022 বৰ্ষৰ মাঘী পূৰ্ণিমা তিথি 15 ফেব্ৰুৱাৰী ৰাতি 9:45 পৰা 16 ফেব্ৰুৱাৰী ৰাতি 10:28 থাকিব। উদয়া তিথিৰ নিয়ম অনুসৰি 16 ফেব্ৰুৱাৰীৰ দিন মাঘী পূৰ্ণিমা তিথিৰ ব্ৰত পূজা আদিৰ বাবে মান্যতা থাকিব। দুপৰীয়া 12:35 পৰা 1:59 ৰাহুকাল থাকিব বাবে সেই সময়ত শুভ কাম আদি আৰম্ভ নকৰিব। সনাতন সংস্কৃতিত বিশ্বাস মতে মাঘী পূৰ্ণিমা তিথিত ভগৱান শ্ৰী বিষ্ণু হৰি মাতা লক্ষ্মীৰ সৈতে পৃথিৱীলৈ আহে আৰু সমস্ত দেৱী দেৱতাই ধৰিত্ৰীৰ পুণ্যশীলা নদ নদীসমূহত স্নান কৰিবলৈ আহে। এই তিথিত গংগা, কাবেৰী, যমুনা, সৰস্বতী আদি পুণ্যশীল নদীত স্নান কৰিব লাগে আৰু এই স্নানৰ দ্বাৰা সমস্ত দেৱ দেৱীৰ কৃপা লাভ কৰিব পাৰি। নদ নদীত স্নান সম্ভৱ নহ'লে স্নান কৰা পানীত গংগাজল মিহলাই স্নান কৰিব লাগে। মাঘী পূৰ্ণিমা তিথিত শ্ৰী বিষ্ণু ভগৱানৰ পূজন, সত্যনাৰায়ণ ব্ৰত আদি কৰিলে ব্যক্তিৰ জীৱন ধন ধান্য সুস্বাস্থ্য সৌভাগ্যৰে উপচি পৰে। সেইদিনা শ্ৰী বিষ্ণু ভগৱানৰ লগতে মাতা লক্ষ্মীকো ঘি চাকি আৰু ক্ষীৰ নৈবেদ্য আগবঢ়াব লাগে। শ্ৰী বিষ্ণু হৰি বা সত্যনাৰায়ণ পূজা দিনৰ ভাগতে কৰিলে বেছি শুভ বুলি কোৱা হয়। অৱশ্যে মা লক্ষ্মীৰ পূজন গধূলি বেলা বা সন্ধিয়া কৰিলে মহালক্ষ্মীৰ অসীম কৃপা লাভ কৰিব পাৰি। নাৰায়ণ শ্ৰীহৰিৰ পূজন মাঘী পূৰ্ণিমাত কৰিলে সমস্ত দুখ কষ্ট দূৰ হৈ যায় আৰু জীৱনত উন্নতি, সমৃদ্ধি, পুত্ৰপ্ৰাপ্তি আৰু বৈভৱেৰে পৰিপূৰ্ণ হয় বুলি মান্যতা আছে। সেইদিনা পুৱা সোনকালে স্নান আদি কৰি সূৰ্যদেৱক জলাৰ্ঘ্য অৰ্পণ কৰিব লাগে। তুলসী বৃক্ষৰ গুৰিত জল অৰ্পণ কৰি শ্ৰী বিষ্ণু হৰি আৰু মা লক্ষ্মীক নিয়ম অনুসৰি ফুল, পায়স, ভোগ, ফল, ধূপ দীপ আদি অৰ্পণ কৰি ভক্তিভাৱে সেৱা কৰিব লাগে। এই পূৰ্ণিমা তিথিত দুখীয়া গৰীব লোকক ভোজন কৰাই দক্ষিণা আদি দি সেৱা আগবঢ়ালে ভগৱান শ্ৰী বিষ্ণু আৰু মাতা লক্ষ্মী অত্যন্ত সন্তুষ্ট হৈ কৃপা দৃষ্টি দিয়ে। মাঘী পূৰ্ণিমাৰ দিনা চন্দ্ৰমা দৰ্শন হ'লে সন্ধিয়া এটি পাত্ৰত গাখীৰ, পানী আৰু কেইটিমান অক্ষতম অৰ্থাৎ নভঙা চাউল মিহলাই পূৰ্ণিমাৰ চন্দ্ৰমালৈ চাই ওম চন্দ্ৰায় নমঃ বা ওম সোমায় নমঃ বুলি অৰ্ঘ্য অৰ্পণ কৰিব লাগে। তেনে কৰিলে জন্মকুণ্ডলীত যদি চন্দ্ৰ দুৰ্বল হৈ আছে বা চন্দ্ৰ দূষিত হৈ আছে তেতিয়াহ'লে সেই চন্দ্ৰ সুস্থ সবল হৈ উঠিব আৰু শক্তিশালী হৈ চন্দ্ৰৰ দোষ দূৰ হ'ব আৰু সেই বুলি জ্যোতিষ শাস্ত্ৰত মান্যতা আছে। আমাৰ অসমতো মাঘী পূৰ্ণিমা উৎসৱ প্ৰায় সকলো ঠাইতে পূজা পাৰ্বণ, নাম কীৰ্তন, ভাগৱত পাঠ, মেলা আদি হিচাপে ধুমধামেৰে পালন কৰা হয়। এই দিনা ব্ৰত ৰাখি সাত্বিকভাৱে পালন কৰিব পাৰিলে জীৱনৰ বহু বাধা কষ্ট দূৰ হয়। ব্ৰত কৰিব নোৱাৰাসকলেও পূৰ্ণিমাৰ দিনা নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে। সদাচাৰ, ব্ৰহ্মচৰ্য আদি পালন কৰিব লাগে। এই দিনটোত কোনো তৰ্ক বিতৰ্কত লিপ্ত হ'ব নালাগে।
গৰীবজনৰ লগতে গৌ মাতা আৰু সকলো জীৱ জন্তুক খাদ্য অনুসৰি আহাৰ দান কৰিলে মা লক্ষ্মীৰ অচল কৃপা লাভ হয়। এই দিনটোত বীৰ চিলাৰায়ৰ আৱিৰ্ভাৱ উৎসৱ আৰু এইবেলি মিচিংসকলৰ আলি আই লৃগাং উৎসৱৰ দিন। গতিকে এই পবিত্ৰ দিনটো সকলোৱে সুন্দৰভাৱে আনন্দেৰে পালন কৰক। ইয়াকে কামনা কৰি ভিডিঅ'টো সামৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ৰ বাবে বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।